আজি মই পুৱাই ধুপাবৰ মাইজানৰ আমাৰ গীতি সন্ধ্যা দত্ত মাইনাটোৰ ওচৰলৈ আহিলোঁ, যিহেতু এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে খুব সোনকালে আমাৰ ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা আমাৰ সুদূৰ হায়দৰাবাদলৈকে AIG লৈকে ৰেফাৰ কৰিছে আৰু যিহেতু তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া, মই নিজে স্বচকুৰে আহি প্ৰত্যক্ষ কৰিছোঁ। দেউতাক অস্থায়ী এজন হোমগাৰ্ডৰূপে কৰ্মৰত নামৰূপত তেওঁ বৰ্তমানো তেখেত ঘৰত নাই আৰু তেনে অৱস্থাত এই মৰম লগা দেৱশিশু বুলিয়ে ক'ব লাগিব কণমানি মাইনাটোক যাতে আমি সকলোৱে বৃহত্তৰ চাবুৱা লাহোৱালৰ আমি সকলো শুভাকাংক্ষী আৰু আমাৰ সকলো এনেকুৱা সমাজৰ লগত জড়িত হৈ থকা ব্যক্তি মই আহ্বান জনাম যে কণমানিটোক মই স্থানীয় বিধায়ক হিচাপে কিছু আৰ্থিক সাহায্য আগবঢ়াম, যদিও সেইখিনিয়ে পৰ্যাপ্ত নহয় আৰু সেইকাৰণে সকলো ৰাইজৰ 100 টকাই হওক, কোনোবাই 500 টকাই হওক, আমি প্ৰত্যেকেই মিলি এই উঠি অহা আমাৰ দেৱশিশুটোক যাতে আমি নিৰোগী কৰি মানৱ সম্পদ হিচাপে পুনৰ আমি পাব পাৰোঁ। আৰু যিহেতু পঢ়া শুনাত এগৰাকী মেধাৱী ছাত্ৰীও আৰু তেনে অৱস্থাত এই ছোৱালীগৰাকী